হাই, বহুত দিনৰ পৰা ভাবি আছিলোঁ এফালে ওলাই যাম বুলি। তাকে আজি সময় অকণমান উলিয়াইছোঁ, সময় পোৱা নাছিলোঁ আগতে। দিল্লীতে আছোঁ এতিয়া আমি বৰ্তমান। লালকিল্লা যাওঁ বুলি ওলাইছোঁ। এই গাড়ী এখন মাতিলোঁ, এই বিতুপন ওলাইছে মোৰ লগত। সেইটো এটা বহি আছে, ৱেলকাম। তাৰপিছত যাওঁ, জেগাটো কেনেকুৱা লাগে চাওঁ, আপোনালোককো দেখাম কেনেকুৱা লাগে কি কথা। যদি দেখিছে ভালে আছে, যদি নাই দেখা দেখিও পাব ভালকৈ। চবফালে দেখাম বাৰু, আগফালৰ পৰা পাছফালৰ গোটেইবিলাক। আহি গ'ল আমাৰ, অ'টতে যাম। 230 টকা নে কিবা। অ'ট পাই গ'লোঁ, এতিয়া অ'টত গৈ আছোঁ আমি। কিমান দেৰি লাগিব? বেছি সময় নালাগে, গৈ পামগৈ আৰু। মানে অলপ দূৰ যেনিবা, কমচে কম 20-25 কিলোমিটাৰ যাব লাগিব।